কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই আৰু আজি আহিছোঁ এক্সাম দিবলৈ কলেজলৈ বুলি। মই যিহেতু ফিফ্থ ছেম আৰু এই আমাৰ কলেজৰ বেক চাইডটো দেই, ফ্ৰণ্ট চাইডটো দেখাম আমি ভিডিঅ' আৰু আমি সোনকালে আহি পালোহি আৰু আহি পেলাই গাইছ এয়া পৰীক্ষা দিবলৈ আহিছে, কিন্তু এয়া পৰীক্ষা দিব লাগে বোলে ৰিল মিন হয়নে নহয় গাইছ? এয়া পণ্ডিত আৰু তাৰপৰা আমি এয়া জংঘলে ৰুম বিচাৰি ফুৰিছোঁ, ৰুম পোৱাই নাই, মেমে যিহেতু এডমিশ্যন কৰি দিয়া নাই। এয়া ফাইনেলি আমি ৰুম বিচাৰি পালোঁ, যিহেতু আমাৰ ৰাধাচনী দেখাই আছোঁ। এয়া আমাৰ গ্ৰুপটো চিনাকি কৰেতো, আমাৰ কলেজ গ্ৰুপটো। এয়া অনিমা, এয়া ডিম্পী আৰু এয়া মুন্নি আৰু দুজনী আছে, দুজনী আহি পোৱাহি নাই। আমাৰ এক্সামেই ষ্টাৰ্ট হ'বলৈ হ'ল, এক্সাম দিলোঁ আৰু গাইছ। আৰু এয়া এক্সাম দিওঁতে সন্ধিয়া